পাইছিলোঁ সোণালী দিনৰ সেই দিনবোৰৰ কথা। লগ পাইছিলোঁ তেখেতৰ হাড়ে হাড়ে মজ্জাই গোটেই জাতিটোৰ কথা তেখেতে ক্ষেত্ৰত 2-4টা কথা আমি আলাপ লোৱাৰ কাৰণে চিন্তা চৰ্চা কৰাৰ কাৰণে তেখেতক আমাক লাগিব। আপোনাৰ সকলৰ ল'ৰা ছোৱালীখিনি প্ৰতিটা গাৰ্জেণ্টে আজি অনুভৱ কৰিছে নিশ্চয় যে তেখেতৰ নিচিনা কৃতি শিক্ষক সেইজন শিক্ষকক আপোনাসকলক লাগিব। কাৰণ তেখেতে যিদিনাখনেই আহিছিল আছে তেখেতৰ মনত স্বৰ্গীয় ঘনকান্ত শৰ্মাৰ বাটেৰে বাট কাঢ়ি খোজকাঢ়ি শান্তিপুৰৰ পৰা হীৰেণ বড়ো, বলেন বড়ো, সুমিত্ৰা ৰামচিয়াৰী আৰু শেষত আজিও আছে শ্ৰদ্ধাৰ ব্যক্তি মহেশ ৰামচিয়াৰী, শ্ৰী গহীন বড়ো আছে এইবিলাক। গতিকে এইবিলাকৰ লগত মিলি গোটেই সমাজখনৰ লগত চিন্তা চৰ্চা কৰি শেষত তেখেতে ক'ব পাৰিছিল, সোণালী পতাকাৰে মেৰিয়াই থোৱা মোৰ দেশৰ ইতিহাসখন দেওলগা পুখুৰীটোত ডুবি কলংকিত নোহোৱাৰ আগলৈকে মাৰ্বল পাথৰৰ ঘৰবোৰৰ বতাহজাকৰ সৈতে মনোমালিন্য হোৱা নাছিল। এই যে মাৰ্বল পাথৰৰ ঘৰবোৰৰ সৈতে বতাহজাকৰ মনোমালিন্য হ'ল, এই যে হালধীয়া চৰাইৰ জাকটোৱে পানী ঘৰৰ ল'ৰাবোৰে ধনুকাৰ সাজিবলৈ শিকিলে, এই ক্ষেত্ৰত গোদাবৰীৰ পাৰৰ যমুনাৰ পাৰৰ যুৱকসকলে কি কয় নাজানো, মই হ'লে কম দাস ছাৰে কৈ গৈছে এইটো এটা শুভ লক্ষণ, এইটো এটা শুভ লক্ষণ, এইটো এটা শুভ লক্ষণ। তোমালোকৰ ৰং সম্বন্ধে মাজে মাজে মোৰ সন্দেহ হয় জানা, মাজে মাজে ভাবো তোমালোক কিয় পিছফুল, ভলগাৰ দৰে শান্ত, যমুনাৰ দৰে শীতল আৰু আমাজনৰ দৰে উগ্ৰ। ছাৰে কৈছে কেতিয়াবা গংগাৰ দৰে, কেতিয়াবা যমুনাৰ দৰে, কেতিয়াবা কাবেৰীৰ দৰে। তেখেতে দেখিছে মই যেন উৰি আহিছো এজন পৰিব্ৰাজক, ভলগাকো দেখিছো, তেখেতে যমুনাকো দেখিছে, তেখেতে গংগাকো দেখিছে। কবৰ ভাঙি অশোকক বহুবাৰ চাইছে, ফতেহপুৰৰ চিক্ৰী লৈ আকবৰৰ সিংহাসনত তেখেত বহুবাৰ বহিছে, ৰোমৰ কলচিয়ামলৈও গৈছিল, সিংহৰ গঁড়ালত এৰি দিয়া অকাশাই মানুহবিলাকৰ কৰুণ বিননি বহুবাৰ শুনিছিল। মই সৰহলৈ মূৰ কাঠি দিয়া দিলে ট্ৰেইনখন হাতেৰে বহুবাৰ চুইছো, ফৰাচী বিপ্লৱৰ মহানায়ক ৰবিস্পিয়াৰৰ ঘৰলৈ গৈছো, তেজেৰে লিখি থোৱা সংকল্পৰ শিখাখন বহুবাৰ চাইছো, বহুবাৰ চাইছো কৈছে তেখেতে। ছাৰে গোটেই পৃথিৱীত যাত্ৰা কৰিছে, কোপেনহেগেন, বেইৰুট, ডুবাই, হুনুলুল, হংকং ইত্যাদিত সকলোকে সুধিছে স্বাধীনতা মানে কি। স্বাধীনতা মানেতো কোৱা নাই এনেকৈ কণ্ঠ মেৰুৱাই থোৱা, আঙুলি মেৰুৱাই থোৱা এডাল লোহাৰ জিঞ্জিৰি। স্বাধীনতা এটা পৰম কলোৱাৰীটোৰ নাম, স্বাধীনতা শেষজন ৰজাৰ প্ৰজাবিহীন শৱযাত্ৰা, স্বাধীনতা বহুদিন বুজা নোপোৱা ঈশ্বৰজনৰ কাষত হঠাৎ বন্তিবোৰ জ্বলি উঠিল। সেয়েহে এইবেলি ৰাজঘাটলৈ গৈ ছাৰ আহিব আপুনি, কান্দি সুধিব ছাৰে স্বাধীনতা মানে কি, স্বাধীনতা মানে কি, স্বাধীনতা মানে কি। ধন্যবাদ। জয় অসম। মাননীয় ভূপেন তালুকদাৰৰ কবিতা আবৃত্তিয়ে বৰ্ষাক্ষিপ্ত বিদ্যালয়ৰ বাগৰিক আমি জীপাল কৰি তুলিলে, গতিকে তেখেতলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আদিবাসী ৰাইজে ইচ্ছা কৰিলে পৰিৱৰ্তন কৰি দিব পাৰে, আমূল পৰিৱৰ্তন। গতিকে আমূল পৰিৱৰ্তন আপোনালোকে কৰক, বিদ্যালয়খনৰ সমাজৰ আমূল পৰিৱৰ্তন কৰক, আন্তঃগাঁথনিৰ পৰিৱৰ্তন কৰক, ইয়াৰ ৰাস্তা ঘাট, যোগাযোগ, বিজুলী বাতি সমস্তৰ ক্ষেত্ৰতে একে পৰিৱৰ্তন আপোনালোকে কৰক, সেই আশাটো মোৰ থাকিল। আৰু এই ক্ষেত্ৰত মোৰ যি সহযোগিতা লাগে, মোৰ জীৱনটো যেতিয়ালৈকে গতিশীল হৈ থাকে সিমান দিনলৈ মই আপোনালোকক সহযোগিতা কৰিম। মই ছাত্ৰ ছাত্ৰীখিনিক কৈছোঁ, মই অভিভাৱকে কৈছোঁ যে মই যদিও আনুষ্ঠানিক বিদায় হৈছে, আপোনালোকে ভয় নাখাব যে ইয়াত আমাৰ শিক্ষকৰ নাটনি আছে, কালি তাৰিখতে শিক্ষকৰ কাৰণে ইয়াত হাহাকাৰ লাগি যাব, ক্লাছ নহ'ব, কাৰণ শিক্ষক নাই। 3জন শিক্ষক আমি গ'লোঁ, স্বপন চন্দ্ৰ পদোন্নতিলৈ বেলেগ স্কুললৈকে গ'ল।